9:30 বাজিলে ইয়াতে আহিবনে নাহে আজি কাম কৰিবনে নকৰে মাথা বেয়া কৰি দিব না ইফালে কাম কৰিম না ইফালে যাম দাদা চাহ বনাম নেকি মিস্ত্ৰী আহিব না নাহে ৰহে চাহ বনাবি না কি কৰিবি এতিয়া মিস্ত্ৰী আহি পোৱা নাই আৰু চাউৰতে এতিয়া 9:30 বাজিল এতিয়া চাহ বনাবি নে মিস্ত্ৰী খাব নে কোনে খাব মিস্ত্ৰী নাহিলি মাথা চাথা গৰম কৰি দিছি আৰু এই আসি ৰ আমি আহিলো দে এইটো বছৰ ঘৰ ওলবনে মোৰ টেনচন কিয় লৈছে মেইন কামে হৈ গৈছে টেনচন ল'ব নালাগে হৈ যাব ন কি মেইন কাম হৈছে সদায় সদায় দেখো সেইডালে দেখা পাই আছো বুজিছে কি মেইন কাম হৈছে কষ্ট কৰিব বাকী আছে আৰু কিমান দিন লগা তহঁতে কোনো ঠিকে নাই বতাৰ বেয়া আজি এটা কাম কৰো এই তো সাধা মাত মই কাপোৰটো খুলাই লওঁ ফটাফট কৈছে না এই কোনখন বতাল তই ঐ আজি এখানে গাত ভাল লাগব শুনছ না চাই লো বেছি কৰিব না চাহ কাপ খালি ভাল হলে নি খাবি তো এই তাই দিনটো পৰি আছে আকৌ এইসা আৰম্ভ হলে কৰি ঘৰ বনাম নে খবৰ নবানাও নেকি এনেকৈ থওঁ এহাতৰ উৎপত মানে এই মিস্ত্ৰী আৰু বেলেগ মই নাপালো একে পালো এহাতকে পালো মিস্ত্ৰী আৰু নাছিল মোৰ মানে ভাগ্য এনেকৈ আৰু ঘৰৰ কাম নহয় কি হ'ব এডাল তহঁতে কোৱা কৰিব নালাগে দিয়ে কাম কৰা যি কৰ নকৰা যি চাদা পিহি দে সোমাই খেদেলিয়ে তহঁতে হা থৌ সন্ধিয়া কৈছে আমি কাম কৰিম নহয় এতিয়া মেইন কথাটো হ'ল আমি জোখমাখ ল'ব লাগিব বস্তুটো আৰু ঘৰ এটা বনোৱা ইমান সহজ কাম বুলি ভাবিছে এই মেইন কথাটো হ'ল আমি কৰিলি গাঁঠিলি এতিয়ালৈ গাঁঠি দিব পাৰোঁ কথাটো হ'ল ভাজ লাগব না বুজি পাইছ না হয়নে ভাই এতিয়া ভাজ লাগি যাব না বুজি দি কাকা এতিয়া গাঁঠাটো ডাঙৰ কথা নহয় এই নেৰত এতিয়া গাঁঠলি এতিয়া ভাজ লাগি যাব কি কয় এতিয়াৰ ভাজ কবা নুচু দিয়ে আৰু দে তহঁতে মন যেনেকে যায় সেনেকে কৰ আৰু বুজছে না মই ভাবি পোৱা নাই দিয়ে আৰু কি হয় দে টেনচন কিয় লৈছে তই কৰবাইতো আছো না আৰু ঘৰ পাবি না তই 2 বছৰ বছৰ টেনচন নলবি তই আৰু এটা কাম কৰছো না আপি বুঢ়া 2 কাপ আদা দিয়া চাহ বনাবা দিয়া পাই বস্তু লৈ লৈছোন তই টেনচন নলবি যা আদা দিয়া চাহৰ জুতি কম জুতি নহয় দে তহঁতে কৰ মই আহি আছো দে গোল্লা লালমোহন এই চিংৰা টিংৰা লৈ আহিম দি মছলা মাৰো দি নেকি মছলা মাৰবি মছলা বাদ দি দিলা হেৰি কৰ আজি ৰদ বিদেলকে বান্ধি থওঁ উদে মালিকে ফেচফেচে আছে আহাৰ পাই উদে ৰদগিডাল বান্ধি থলি ইয়াতে খেদবু তই বুজি পোৱা নাই মালিকেনো কি ঘণ্টা জানো এইগিলা মন থাক আপাক বোলে বাইক লাগে ঘৰটোৰ পৰা বাইক ওলাব লাগব সেইটো আৰু সেইফালে যাই নাথাকিবি দেখা দি নাথাকিবি বুজি পাইছ নাই এটা থাক অলপ পৰ এই ৰচোন হেৰি কৰচোন এই চব দুখন লৈ আছোন যা লৈ হেৰি কৰ চাধাকে মাৰছো বঢ়িয়া ভালকে মাৰ এই মাত দিবিচোন অকমান এই পতককে আছো কি হ'ল কাকা হেৰি হ'ল নহয় এই ব্লেড এখন লাগছিলে ব্লেড লাগে কাম আৰম্ভ হৈছে নে কথাটো হ'ল ব্লেড খান হলি আমি কামটো আৰম্ভ কৰি দিয়া পাৰো আৰু আকৌ সেই বিৰেটোৰ লগত লগা হেতাল লাগব নহয় এইবিলাকতো একো নাই তোমাক লাগিও কৈ পাম আমি লাগিও কৈ দিম বাৰু আৰু তোৰ মেইন কামে হৈছে এতিয়া খেলি কামখিনি আৰম্ভ কৰা পাৰো আৰু ব্লেড খান দিলে কাম হৈয়ে যায় কাকাই চাদা খালি নেকি এবাৰ চাদা কৈ চাদা খাই পেলছো আকৌ বনাই আছো এতিয়া আকৌ মই যাওঁ খোলা খাই গেলি নি কাকা মানে চাদা খাই পিহি বহি আছে আকৌ এতিয়া বিলেট লাগে আকৌ চাহ খাব এতিয়ালৈকে কাম আৰম্ভ কৰা নাই ইহঁতে কাম মানে কৈছোঁ নহয় 1 দিনৰ জেগাত 10 দিন লগাব এই মিস্ত্ৰী ক'ত পালোঁ মই কি ভাগত পালোঁ মানে কৈছোঁ এই ক'ত চাইকেলখন দি চাবি পাই এনে কিবা কৰোঁ আহে
মোৰ গাটো কিবা আলচি আলচি লাগছি দেখো এ ভাই মোৰো সেই একেই হয় দেখি উপায়টো নাই হাজিৰাটো নিব লাগিব নহয় এনে লাগি দিয়ে আৰু কিবা এটা উঠ 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 এই পানী মহা মান কিয় দিছ এই বনাই আছো না মই যাওয়াকে বনাই দিছো এই দে দে লাইনা এই ভাই আসি হেৰি কৰ মিলে ভালকে মিলে দি বিলেট মানে বিলেট দিকে আনবি আৰু বিলেট গম পাইছো বিলেট কেই মুখীয়া এই দুই মুখীয়া এলি আকৌ মালিক গেলি হ'ল কি হ'ব পিয়াই আই চাহ বনোৱা অলপ তই মোৰ মাথাটো বেয়া কৰিলে যা Sanja. Hali sari siapa? বিস্কুট আনা কথা আছিল কি করলা বাদ দে নাই মোৰ কোন মই ছাৰ মই নাখিলি এটো তাৰাই নহব এতে কাম চাম নকৰব এতে বহি পাল্লা মাৰি থাকিব চাদা খাৱা ওগা আইছা বা ওগা এইটা কথা এটা হল নহয় কি আৰু কিবা লাগা আছে কিবা মানে এই ৰদিটা কাটলো আমি কাটি পেলাই এটা মছা লাগা হল নহয় আকৌ এই এটা বাটা কাম কৰছ পা সাদা কাম তহঁতে আগে একেবাৰে কিয় নকা কাকাও খাব সাদাটো হ'ব আই একেবাৰে কথাষাৰ কিয় নকা বাৰান্দাত কেইবাৰ গেলো মই কেইবাৰ গেলো বুজি পাইছো ঘৰটো বনাই ইমান সহজ কথা নহয় সংজ্ঞা কৈছে খং নকৰিবি বাৰ বাৰ যে চকটোতে যাই থাকিব লাগে তহঁতে আনি দি থাকিলে কামখিনি তহঁতে নকৰা মই কেইবাৰ গেলো চকটোত কেইবাৰ পঠাইলি আকবাৰ কি ৰচা আকবাৰ কি বিলেট আকবাৰ কি গুণ তই সংজ্ঞা কৈছে তই বুজি পাৱ না কথাষাৰ এই শলকা হাতত কাম কৰিছিলো নহয় সিহঁতত বস্তু আনাকে মানুহ এটা এক্সট্ৰা ৰাখি থৈ দিছিল গম পাইছা বুজিও পালো শিক্ষাও পালো ঘৰত তল থকা নহ'ব কাম কৰি আছে বাপাহঁতে বহুত কৰিলা দিনটো কৰিও আগত কৰিও বেয়া দেখি মিস্ত্ৰী নলগেলিও য'ত যিহেতু কৰিব পাৰা মিস্ত্ৰী আনাছিল নেকি আছিল সেই দেখছে নাই এই 15 দিন মান লগালা এতিয়া আগত কৰিও বেয়া দেখি মই মানে হেৰি এই মোৰো অলপমান লেট্ৰিং এটা কাম আছিলে কাকা ৰচা হ'ল দেচোন যাই মানে নাই 14x14 কৰি এটা ৰুম বনাই দিলি 14 নাই মই বেলেগ এটা দি আছো চাবি যদি তই ঘৰটো এই চিষ্টেমত যাতে আৰু মাজত কৰি তোৰ ৰাখা বেছি ভাল লাগিব গম পাইছনে নহয় আকৌ জাগা মোৰ খেখান্তি মাৰ মান নাখায় এই টেনচন নলবি তই টেনচন নলবি তই ভাই এই হ'বচোন এই কামখিনি কৰিবি কাকা ৰচা হ'ল দেচোন ভাই এই ৰচা দি বাপা ব কামখিনি কৰ বুজিছনে এই হেৰি ঘৰটো গধূলিও ল'ব পাৰিবি কাম ছুটি কৰাৰ পিছত এইৰকম কৰোঁতে আৰু এটা আছিল এইৰকম কৰোঁতে এই কাম কৰিব ৰৈ গৈ যায় মোৰ কেইটা ঘৰ ৰাখছে 2 দিন আহি 3 দিন নাহাকা ঘৰ ৰাখছে হা ঘৰ ল'বা ধৰিছে মই লগ কৰি আছো কাম কৰিবি ভাল লাগে মছলা অলপ ছিগি লাগা মছলা মাৰিবি 5টা বাজিল বেলি যাও একোটা দেখি তেল দি যাও বাচ্চা তহঁতৰ হলে বেলা থাকিলে দেখোন এতিয়া ছুটি কৰবে হলে নে 5:30 বাজা নাই কথাটো মানে কি হৈছে গম পাইছানে 5টা বাজিলে আৰু কিমান টাইম আছে আন্ধাৰ হ'ব তাৰমানে সৌথেও বৰ জোৰকে মাতি থৈ গৈছি এতিয়া তোৰ তাত যিহেতু কাম কৰিবই লাগিব হয়নে 2000 টকা এটা এডভান্স কেনে থাকে আৰু মানে এতিয়া হয়নে দুইটাৰে অলপ খৰচাও চলি যায় আৰু সদায় কাম কৰিবই লাগিব যিহেতু পইচা এডভান্স নিয়া নাই এডভান্স হোৱা নাই এতিয়া যিকেইদিন কাম কৰিলি তাৰে দেখোন এডভান্স নিছে ক'ৰ পাই পইচা দে ঘৰো ওলোৱা নাই পইচা দি কে হ'লে বাটান জ্ঞান বেছি পেলাই দিব লাগিব
পইচা হওক দুদিন ধৈৰ্য ধৰ তাৰপিছত দি আছো আজি কি অমুকটো কালি কি অমুকটো সদায় পইচা ক'ৰ পৰা দিব পাৰে কেইদিন কাম কৰিলি তহঁতে আজি অত কালি তহঁত 2 দিন কৰবি 2 দিন নাহা এনেকে কাম হয় নেকি আৰু আজি কিমান কাম কৰিলি ছুটি কৰিলি বেলাটো নাযাওঁতে ছুটি হ'লে তহঁত আকৌ পইচা লাগে মাথা চাথা বেয়া কৰি নিদিবি কি এইদিনাখনে নিছিলে সদায় পইচা এনেকে ক'ত মাথা মাৰি থাকিম মই পইচা ঘৰ ওলাই না পইচা দিবি মইহে পাবা আছো সদায় পইচা এশ বোলো একদম এক চাইডৰ পৰা কোবে ভাঙি দিম মই ঘৰ বুঝছে নাই ওকাৰি এই পাকা ঘৰৰ তলত নাথকো বাদ দি যা তহঁতে নাহিলেও নাই যা আহি পেলাই যিডাল কৰি দিছে আজি ৰাতিপুৱাৰ পৰা চাধা মাৰবি 7 বাৰ চাহ খাবি 3 বাৰ খালি চাহ লাগব চাধা লাগব এসোপা কৰাতে গেছি